জুবিন দাৰ লগত বিয়া খাবলৈ আহিছো কথাটো মানে এনেকুৱা বিয়াই হওক সভাই হওক লাগিলে যিয়ে নহওক জুবিন দা আমাৰ মাজত সদায় থাকিব ভাবিলেই ভাল লাগে হামিং কিং ৱৰ্ল্ড জুবিন গাৰ্গ সঁচাকৈ জুবিন দাই আমাৰ অসমখনত বহুত বস্তু দি থৈ গ'ল কিন্তু আমিহে একো দিব পৰা নাই বাৰু যি নহওক জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত সকলোৱে মাত মাতি যাব যোনে যেনেকে পাৰে জাষ্টিস ফৰ জুবিন গাৰ্গ কমেণ্ট লিখিব নাপাহৰিব বাৰু আজিৰ ভিডিঅ'টো বোলক প্ৰথম পৰা আৰম্ভ কৰোঁ গুড মৰ্নিং সকলোকে মোৰ নতুন এটা মিনি ব্লগৰ আপোনালোকক স্বাগতম জনাইছো আজি ওলাইছো বিয়া খাব যাবলৈ আমাৰ গাঁৱত আকৌ 4-5খন বিয়া একেলগে পৰিছে ইনষ্টা ফেচবুক ইউটিউব একোৱে চাব নোৱাৰি অকল বিয়া মই বোলো এই কথাই কথা নহয় সকলোৱে বিয়া ভিডিঅ' বনাই দি আছে মই বোলো কিয় পিছ পৰি থাকো বিয়া ঘৰ পালোহি কাষতে লগাইছে জুবিন দাৰ এখন ডাঙৰ ফটো সঁচাকৈ দেখি ভাল লাগি গৈছে বাৰু এতিয়া বলক ভিতৰলৈ সোমাই যাওঁ এয়া হৈছে ভিতৰৰ পৰিৱেশ ভিতৰতো আৰু ধুনীয়া দেখিবলৈ বিয়াখনো খালো গাঁৱত আজি ঢেৰ বিয়া এইখনো এখন বাৰু আজিলৈ মিনি ব্লগটো ইমানতে সামৰণি মাৰো সকলোৱে শেষত লিখি থৈ যাব জাষ্টিস ফৰ জুবিন গাৰ্গ